ইনকুবেটৰ মেচিনত দিয়া কণীবোৰ ভ্ৰূণ অহাৰ পিছত মৰি যায় নেকি বা ফুটি ওলোৱাৰ কিছু সময় আগত মৰি যায় নেকি? আপোনাৰ মেচিনত কিবা বিসংগতি আছে নেকি বা হিট ও হিউমিডিটি পৰ্যাপ্ত পৰিমাণে পাইছে নে কম বেছি পৰিমাণে পাই আছে? এই সন্দৰ্ভত A to Z আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, মই মতিউৰ ৰহমান এমআৰ এগ্ৰো প্ৰজেক্টৰ তৰফৰ পৰা আপোনালোকক স্বাগতম। তো বন্ধুসকল, ইনকুবেটৰ মেচিনত কণীবোৰ ভ্ৰূণ হোৱাৰ পিছতো কিয় মৰি যায়, এই সমস্যা লৈ আমালৈ বহুতে ফোন কৰে, যোগাযোগ কৰে, খবৰ কৰে যে এই সমস্যাবোৰ কিয় হৈ থাকে আৰু প্ৰায় দেখা যায় বহু সংখ্যক ফাৰ্মাৰৰ এইটো সমস্যা হৈ থাকে। এনেকুৱা ব্যৱসায় কৰিব বিচাৰে আৰু কিছু হাঁহ কুকুৰাৰ কণী হেচিং কৰি ব্যৱসায়টো ডাঙৰ কৰিব বিচাৰে। তেনে ক্ষেত্ৰত যিসকলে কিছু সমস্যা জানি অজানি এনেকুৱা সমস্যাত পৰি যায় আৰু তেওঁলোকৰ বহুতো কণী নষ্ট হৈ যায়, নষ্ট হোৱাত লছৰ সন্মুখীন হ'ব লগা হয়। এই সমস্যাবিলাক কিয় হয়, কণীবোৰত ভ্ৰূণ অহাৰ পিছত কিয় মৰি যায়, এইবিলাকৰ প্ৰায় কেইটামান মই 10টামান কাৰণ উলিয়াইছোঁ। এই কাৰণসমূহ আপোনালোকৰ লগত ব্যাখ্যা কৰিম। প্ৰথম কাৰণটো হ'ল বৰ্তমান গ্ৰীষ্মকাল আৰু গ্ৰীষ্মকালত খুব অতিৰিক্ত গৰম, ৰ'দৰ তাপমাত্ৰাটো প্ৰায় 32 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীলৈকে হৈ যায় আৰু কণী হেচিং হ'বৰ কাৰণে প্ৰায় 32 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীমান হ'লে হেচিং প্ৰায় হৈয়ে যায়। তে এইটো তাপমাত্ৰা যেহেতু হেচিঙত বা কোনো মেচিনত মুৰ্গীৰ তলত দিয়াৰ পৰিৱৰ্তে যদি ক'ৰবাত ৰাখিও থয় তথাপিও প্ৰায় হেচিং হৈ যায় এইটো, আৰু ৰাতিৰ সময়ত অলপ ঠাণ্ডা হ'লে এইটো মৰি যায়। বা এইটো গ্ৰীষ্মকালত কণী মুৰ্গীয়ে বা হাঁহে কণী পৰাৰ পিছত 3 পৰা 5 দিনৰ ভিতৰত যদি আপুনি কণীটো সংৰক্ষণ নকৰে তেনেহ'লে কণীটো বেয়া হৈ যাব, ভ্ৰূণ নষ্ট হৈ যাব, গৰমৰ কাৰণে কণীটো বেয়া হৈ যাব। সেইটো কাৰণে গ্ৰীষ্মকালত হেচিং ৰেটটো খুব কম আহে। তাৰ উপৰিও আপুনি কণী যদি সংৰক্ষণ কৰি ৰাখিব পাৰে, আৰু সেই সন্দৰ্ভতো কথা পাতিম, সংৰক্ষণ কেনেকৈ কৰিব লাগে সেইটো জনাম। কিন্তু কণী যদি আপুনি সংৰক্ষণ কৰি ৰাখেও তথাপিও আপোনাৰ কিছু কণী বেয়া হ'ব। ধৰি লওক আপুনি 1000 বা 1000 বুলি নহয় 1200 বা 1300 কণী আপুনি মেচিনত দিব লাগিব। যদি 1200ৰ পৰা 1300 কণী মেচিনত হেচিঙত দিয়ে, চেটাৰত দিয়াৰ পিছত আপোনাৰ দেখা পাব যে কিছুমান কণী 8 দিন 10 দিনৰ কণী হৈছে, এইখিনি কিছুমান কণী লাষ্টৰ কিছুমান কণী বেয়া হৈ যাব। আৰু ইয়াৰ উপৰি কিছুমান বাৱা আনফাৰ্টাইল কণী থাকিব, সেই কণীবিলাকো ফাৰ্টাইল নহ'ব, মানে ভ্ৰূণ নাহিব, সেই কণীবিলাক বেয়া হ'ব। এইবিলাক বাছনি কৰি আপোনাৰ এসপ্তাহৰ মূৰত কেণ্ডেলিং কৰিব লাগে যে কোনকেইটা কণীত ভ্ৰূণ আহিছে। এইটো পৰীক্ষা কৰিবৰ কাৰণে আমি পোহৰৰ দ্বাৰা কেণ্ডেলিং কৰোঁ। সেই কেণ্ডেলিংটো এসপ্তাহত কৰিলে আমি ধৰিব পাৰোঁ যেন কোনকেইটা কণীত ভ্ৰূণ আহিব। আৰু ইয়াৰ আগতেও আমি ধৰিব পাৰি, কণী মেচিনত দিয়াৰ সময়তো কণীবিলাক পৰিপূৰ্ণ কণীবিলাক দিব পাৰোঁ আৰু ৰিজেক্ট কণীবিলাক নিদিব পাৰোঁ। যদি গোটেইখিনি দি দিয়ে, ভাল বেয়া চব কণীবিলাক দি দিয়ে, তথাপিও কিন্তু এসপ্তাহৰ মূৰত আপুনি হাঁহৰ বা কুকুৰাৰ কণী তেনেকৈ পৰীক্ষা কৰিব পাৰিব। আৰু সেই পৰীক্ষা কৰাৰ পিছত আপুনি যদি 1300 কণী দিছে বা 1200 কণী দিছে, সেই পৰীক্ষাটো কৰাৰ মানে কেণ্ডেলিংটো কৰাৰ পিছত আপুনি চাব প্ৰায় 200মান কণী বা 150মান কণী তাৰ পৰা ৰিজেক্ট ওলাইছে, ভ্ৰূণ অহা নাই, বাৱা বা আপোনাৰ ক'লা হৈ গৈছে, দাগী হৈ গৈছে, তেনেকুৱা কিছুমান সমস্যাৰ কাৰণে ৰিজেক্ট হৈ যাব। হৈ কিনে আপোনাৰ 1000 কণী থাকিব। যোনটো 1000 কণী থাকিল সেইটোৱে আপোনাৰ হ'ব হিচাপ, আৰু আপোনাৰ যে 1200 বা 1300 দিছিলে সেইটো সেই সময়ৰ পৰা বাদ দিব লাগিব। আপুনি ধৰিব লাগিব 1000। তাৰপিছত এই 1000ৰ পৰাও আপোনাৰ কিছু সংখ্যক বেয়া হ'ব। সেইটো কাৰণটো হ'ল আপোনাৰ প্ৰায় আমি ধৰি ল'লোঁ 10% মানে 10% কণী আপোনাৰ বেয়া হ'ব। এইটো ভ্ৰূণ দুৰ্বলতাৰ কাৰণে। আপোনাৰ কণীটো পৰিপূৰ্ণ পুষ্টি পাইছেনে নাই, মানে সেইটোৰ কাৰণেও আপোনাৰ 10% বেয়া হ'ব। ফুটি ওলোৱাৰ আগমুহূৰ্তত এইটো অলপ বেয়া হ'ব। আৰু 10% বেয়া হ'ব আপোনাৰ মেচিনৰ কাৰণে। মেচিনত আপুনি যেনেকৈ কৰক কিবা না কিবা এটা সমস্যা হ'বই। আপুনি 21 দিনৰ পৰা বা 21 দিন বা 28 দিনৰ ভিতৰত আপোনাৰ
কিবা না কিবা এটা সমস্যাৰ কাৰণে হয়তো হিট অভাৰ পাই যাব বা হিট লো হৈ যাব বা হিউমিডিটি কম হৈ যাব বেছি হৈ যাব বা তাপটো কোনোফালে কম পাব কোনোফালে বেছি পাব এনেকুৱা সমস্যা থাকিবই পাৰে সেই তেনেকুৱামূলক সমস্যাৰ কাৰণে আপোনাৰ 10% কণী বেয়া হ'ব আৰু 10% কণী আপোনাৰ বেয়া হ'ব এই যে ক'লো যে মুৰ্গী বা হাঁহে হওক আপোনাৰ প্ৰথম যোনটো কুকুৰাই কণী পাৰিব সেই প্ৰথম কণীটো কিন্তু পৰিপূৰ্ণ পুষ্টি নাপায় মানে হয়তো ভিটামিন কেলছিয়াম মিনাৰেল এইবিলাক পৰিপূৰ্ণ নাপায় কাৰণে প্ৰথম মুৰ্গী বা প্ৰথম হাঁহে পৰা প্ৰথম বেটছৰ কণীবিলাক হেচিঙৰ কাৰণে পৰিপূৰ্ণ নহয় উপযুক্ত নহয় হেচিং হয়তো হেচিঙত আপোনাৰ ভ্ৰূণ আহি যাব পোৱালি ওলাই যাব কিছুমান পোৱালি ওলাই যাব ওলোৱাৰ পিছতো হয়তো মৰি যাবগৈ দানা খাদ্য খাব নোৱাৰিব বা নাভিটো নুশুকাব বা বিভিন্ন কাৰণত দুৰ্বলতাৰ কাৰণে মৰি যাব পাৰে কাৰণ কণীটো যেতিয়া মুৰ্গীৰ পেটত যেতিয়া কণীটো জন্ম হৈছে তেতিয়াও কিছু অভাৱ পাইছে উপাদানৰ অভাৱ পাইছে কাৰণে কিন্তু কণী আহি গৈছে কিন্তু উপাদানৰ অভাৱ পাইছে কাৰণে পিছত পোৱালিটো জন্ম হোৱাৰ পিছত ই দুৰ্বল হৈ জন্ম হৈছে ইয়াৰ উপৰিও মেচিনত থাকোঁতেও কিছুমান কণী বেয়া হৈ যায় সেই পুষ্টিৰ অভাৱত ধৰি লওক পেটত যেতিয়া মুৰ্গীৰ পেটত বা হাঁহৰ পেটত কণীটো জন্ম হৈছিল সেই সময়ত মুৰ্গীটোৱে হাঁহটোৱে যদি আপোনাৰ ভিটামিন কেলছিয়াম মিনাৰেল বা এনেকুৱা যি উপাদানসমূহ লাগে সেই উপাদানসমূহ যদি পৰিপূৰ্ণৰূপে আহি পোৱা নাছিল সেই কাৰণতে আপোনাৰ এই কণীসমূহ দুৰ্বল হৈ যাব পাৰে আৰু এই দুৰ্বলতাৰ কাৰণে ভ্ৰূণ অহাৰ পিছতো ফুটি ওলোৱাৰ আগতে কিছু সংখ্যক মৰি যায় আৰু 10% আপোনাৰ মেচিনৰ প্ৰব্লেমৰ কাৰণে মৰি যায় তো এই হ'ল দুটা প্ৰব্লেম তো ইয়াৰ উপৰিও আমি আৰু 10টা প্ৰব্লেম ওলাইছোঁ 10টা সমস্যা বাছি ওলাইছোঁ তো ভ্ৰূণ দুৰ্বলতা আৰু মেচিনৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ কিছু সংখ্যক প্ৰায় 10% 20% কণী বেয়া হয় এই সমস্যাত দুটা সমস্যা ক'লোঁ এতিয়া আহোঁ তৃতীয় সমস্যাত হিউমিডিটি কম বা বেছি হৈ গ'লে কি সমস্যা হ'ব পাৰে এতিয়া আহোঁ হিউমিডিটি কম হিউমিডিটি যদি আপোনাৰ কমি যায় বিশেষকৈ গ্ৰীষ্মকালত হিউমিডিটি কেতিয়াও নকমে হিউমিডিটি যিকোনো মেচিনত গ্ৰীষ্মকালত গৰমকালত হিউমিডিটি প্ৰচুৰ থাকে অজস্ৰ হিউমিডিটি থাকে বতাহৰ লগতে ডাৱৰীয়া দিন থাকিলেতো আৰু কথাই নাই এইটো মেইনটেইন কৰাটোই সবৰ কাৰণে বহুত মুস্কিল হৈ পৰে আৰু শীতকালত আমি কমৰটো কৈ আছোঁ শীতকালত কিন্তু বহুত কমি যায় শীতকালত পানীৰ অভাৱ হয় মানুহৰো যেনেকৈ শৰীৰ ফাটি যায় তেনেকৈ সবফালে পানীৰ অভাৱ হৈ যায় আৰু সেইটো কাৰণে কণীটো আমি কৃত্ৰিম উপায়েৰে মেচিনত যেতিয়া হেচিং কৰিম সেটাৰত বম তেতিয়া আমাৰ মেচিনত হিউমিডিটি বাঢ়াবৰ কাৰণে পানী দিব লাগে আৰু সেই পানীটো যদি কমি যায় তেনেহ'লেও কণী বেয়া হৈ যাব পাৰে যেনেকৈ কণীৰ ভিতৰত যিটো জলীয় পদাৰ্থ থাকে সেই জলীয় পদাৰ্থ যদি আমাৰ ইনকিউবেটৰ মেচিনৰ যিবিলাক হিটাৰ আছে বা লাইট আছে তাপ উৎপন্ন কৰা সেই তাপে যদি কণীৰ ভিতৰৰ পানীটো শুহি লয় তেনেহ'লে কিন্তু কণীৰ ভিতৰত পোৱালি গঠন হ'ব পৰা যি উপাদান আছিলে কণীৰ ভিতৰত এই উপাদানটো শুকাই যায় এই তাপে শুহি লোৱাৰ ফলত আমাৰ যোনটো পোৱালিটো জন্ম হ'ব কণীৰ ভিতৰত এই পোৱালিটো ঠিকমতে জন্ম ল'ব নোৱাৰে দেহটো গঠন হ'ব নোৱাৰে আৰু পানীটো শুকাই যোৱাৰ কাৰণে তাৰ যি ক্ষীৰা উপক্ষীৰাসমূহ আছে এই ক্ষীৰা উপক্ষীৰাসমূহ হয়তো ট্ৰান কৰাৰ সময়ত কিছু ছিঙি যায় এইটো ছিঙি যোৱাৰ কাৰণেও বহু পোৱালি কণীৰ ভিতৰতেই ফুটি ওলোৱাৰ আগতে মৰি যায় হিউমিডিটি কম হোৱাৰ কাৰণে ইয়াৰ উপৰিও পোৱালিটো ফুটি ওলোৱাৰ সময়ত পানীৰ অভাৱ পৰি যায় দেখা যায় যে কিছু সময়ত দেখা যায় পানীৰ অভাৱ হ'লে কণী একদম আধা দি আহি গৈছে বা বেছি আধা দি আহি গৈছে মানে আপোনাৰ হিচাপতকৈ বহুত কমি গৈছে কণীৰ ভিতৰৰ পৰা পানী শুকাই গৈছে তেনে অৱস্থাতো আপোনাৰ পোৱালি ফুটি ওলাব নোৱাৰিব আৰু মৰি যাব আৰু হিউমিডিটি যদি অভাৰ হৈ যায় অভাৰ হিউমিডিটিৰ কাৰণে বৰ্তমান গ্ৰীষ্মকালত হিউমিডিটি অভাৰ হৈ যায় আৰু এই অভাৰ হোৱাৰ কাৰণে বহু ফাৰ্মাৰৰ লোকচানৰ সন্মুখীন হয় হিউমিডিটি অভাৰ হৈ গ'লে আপোনাৰ পোৱালি ফুটি ওলাব নোৱাৰিব যেনেকৈ ধৰক কণীৰ ভিতৰত যিটো পানী আছে এই পানীটো কিছু শুকাব লাগিব কিছু তাপৰ দ্বাৰা তাপমাত্ৰাৰ দ্বাৰা কিছু শুকাব লাগিব আৰু বাকীখিনিয়ে পোৱালিটো গঠন হোৱাত সহায় কৰিব আৰু সেই পানীটো যদি শুকাবই নোৱাৰে আমি এক্সট্ৰাকৈ হিউমিডিটি ফগাৰ ইত্যাদিবোৰ ব্যৱহাৰ কৰি অজস্ৰ পানী দি থওঁ তেনেহ'লে কিন্তু
কণীৰ ভিতৰৰ পৰা পানীটো নুশুকাব। যিহেতু বৰ্তমান সময়ত বতাহৰ লগত প্ৰায় আপোনাৰ ধৰি লওক 65 পৰা 60, 62, 70, 75 এনেকুৱা পাৰ্চেণ্টেজ পানী থাকে। মেচিনত আপুনি পানী নিদিলেও চাব 60ৰ ওপৰত 70 কেতিয়াবা 80লৈকে হৈ যায়, এনেকুৱা পানী এভেইলেবল থাকে। এই তেনে অৱস্থাত যদি আপুনি আৰু পানী দিয়ে তেনেহ'লে হয়তো 100 হৈ যাব পাৰে, 90 হৈ যাব পাৰে। আপোনাৰ সেইটো কাৰণে হাইগ্ৰমিটাৰ দি এইটো পৰীক্ষা কৰি ল'ব লাগিব, কিমান ৰাখিব লাগে সেইটো মই জনাম। কণীত যদি পানী নুশুকায়, হিউমিডিটি অভাৰ হৈ যায়, অভাৰ হৈ গ'লে কি সমস্যা পৰিব? কণীৰ ভিতৰত পানীটো নুশুকালে পোৱালিটো জন্ম ল'ব ঠিকেই, কিন্তু ফুটি ওলোৱাৰ সময়ত সি বাকলিটো অধিক কণী পোৱাৰ কাৰণে বাকলিটো ডাঠ হৈ যাব। কণীৰ খোচাটো বাকলিটো খুব ডাঠ হৈ যাব। ডাঠ হোৱাৰ ফলত পোৱালিটো যেতিয়া অলপ ঠোঁট মেলিব বা ফাটি ওলাব বিচাৰিব, তেতিয়া এই দুৰ্বল পোৱালিটো আপোনাৰ খুব দুৰ্বলেই থাকে, শক্তি বেছি নাথাকে। এই পোৱালিটো কণীৰ বাকলি ফাটি ওলাব নোৱাৰা হৈ যায় পানী বেছি হৈ গ'লে। আৰু ইয়াৰ উপৰিও তাৰ ভিতৰত যিটো জলীয় পদাৰ্থ থাকে, এই জলীয় পদাৰ্থটো আপোনাৰ নুশুকোৱাৰ ফলত পোৱালিটো অক্সিজেন ল'ব নোৱাৰিব। যোনটো অক্সিজেনৰ কণীৰ মোটা অংশৰ ফালে অলপ ফাঁক থাকে, গেপ থাকে, এইটোত কণীৰ কাৰণে পোৱালিটো ভিতৰত গঠন হ'বৰ কাৰণে, বাচি থাকিবৰ কাৰণে অক্সিজেন থাকে। সেই অক্সিজেনৰ জাগাটো আপোনাৰ পোৱালিটো জন্ম হওঁতে যেতিয়া পোৱালিটো জন্ম হ'ব, ডাঙৰ হ'লে আপোনাৰ এই জাগাটো পৰিপূৰ্ণ হৈ যাব, ফিল আপ হৈ গ'লে অক্সিজেনটো নাইকিয়া হৈ যাব আৰু পোৱালিটো অৱশেষত মৰি যাব। এনেকুৱা কাৰণতো আপোনাৰ কণীৰ ভিতৰত পোৱালি মৰি যায় অক্সিজেনৰ অভাৱত। এক হ'ল অক্সিজেনৰ অভাৱত, আৰু এক হ'ল কণীৰ বাকলিটো ডাঠ হৈ যায়, পানী পৰোঁতে পাতল নহয়, সেইটো কাৰণে ফাটি ওলাব নোৱাৰে। আৰু এটা কাৰণ হ'ল আপোনাৰ পানীটো যেতিয়া তাত পানীটো নুশুকাবই, পানীটো থাকি যায় যেতিয়া আপুনি টান কৰিব, কণীবোৰ টান কৰি থাকে, ধৰি লওক পোৱালিটো জন্ম হৈ গৈছে, 3-4 দিন বাকী আছে, সেই সময়টোত আপুনি টান কৰিছে, পোৱালিৰ ঠোঁটটো যোনফালে ওলাইছে, এই ঠোঁটটো যদি তলফালে পৰি যায়, তেনেহ'লে পানীটো তলফালে পৰিলে অলপ পানী নিগৰি গৈ পোৱালিৰ ঠোঁটত যেতিয়া লাগি যাব, তেতিয়া পোৱালিটো উশাহ বন্ধ হৈ মৰি যাব। তেনেকুৱা কাৰণতো পোৱালি মৰি যায়। সেইটো কাৰণে আপোনাৰ এটা নিয়ম আছে যে মুৰ্গীৰ কণী 21 দিনত ফুটি ওলায়, 18 দিনৰ ভিতৰত 18 দিনৰ পিছত আৰু টান কৰিব নালাগে। কাৰণ টান কৰিলে দুটা সমস্যা হয়। এটা সমস্যা হ'ল তাৰ ঠোঁটটো যেতিয়া ফাট মেলিব, তেতিয়া ঠোঁটত আপোনাৰ ঘঁহনি খাই ঠোঁটটোত আঘাত পাব আৰু ফুটি ওলাব নোৱাৰিব। যোনটো ফাট মেলে, ফাটটো আকৌ বন্ধ হৈ যাব, পোৱালিটো ওলাব নোৱাৰে। আৰু এটা সমস্যা হৈছে হিউমিডিটি অভাৰ হৈ থকাৰ কাৰণে পানীটো নুশুকায়। সেই পানীটো যদি অলপ তলফালে পৰিছে ফাটাটো, তেনেহ'লে সেই পানীটো নিগৰি মুৰ্গীৰ বা হাঁহৰ পোৱালিৰ মুখত, নাকত গৈ এই ফুটাটো বন্ধ হৈ যায় আৰু অক্সিজেন ল'ব নোৱাৰি পোৱালি কণীৰ ভিতৰত মৰি যায়। এনেকুৱা কাৰণত আপোনাৰ কণীৰ ভিতৰত পানী হিউমিডিটি অভাৰ হ'লে পোৱালি মৰি যায়, ওলাব নোৱাৰে। এতিয়া আহোঁ ইনকিউবেটৰ মেচিনত টেম্পাৰেচাৰ ল' অৰ্থাৎ তাপমাত্ৰা যদি একদম নিম্নতম থাকে, কম থাকে, তেনেহ'লে কি হ'ব পাৰে? আমি সাধাৰণতে ইনকিউবেটৰসমূহত মুৰ্গীৰ, হাঁহৰ, বটা চৰাই, টাৰ্কি ইত্যাদি কণীবোৰ হেচিং কৰিবৰ কাৰণে 37.7 বা 37.9লৈকে টেম্পাৰেচাৰ আমি ছেট কৰোঁ, আৰু নিম্নতম 36.9 বা 37.2 আমি ছেট কৰোঁ তলত। আৰু এই তাপমাত্ৰাটো যদি তলত আহি যায়, একদম তলত আহি যায়, কিমান তললৈকে আহিলে পোৱালি মৰি যাব? ল' টেম্পাৰেচাৰ হ'লে আমাৰ কি সমস্যা হ'ব পাৰে ইনকিউবেটৰ মেচিনত? বন্ধুসকল, আপোনালোকে জানেই যে কণী হেচিং কৰিবৰ কাৰণে টেম্পাৰেচাৰ আমি সাধাৰণতে ইনকিউবেটৰসমূহত 37.7 পৰা 37.9লৈকে আমি ছেট কৰোঁ, আৰু নিম্নতম 36.9 পৰা 37.2লৈকে আমি ছেট কৰোঁ। ইয়াৰ উপৰিও যদি কণীৰ তাপমাত্ৰা ইনকিউবেটৰত তাপমাত্ৰা যদি অধিক কমি যায়, তেনেহ'লে কণীৰ কি ক্ষতি হ'ব পাৰে?
ইনকিউবেটৰত যেতিয়া আপুনি কণী হেচিং কৰিবলৈ দিব, কুকুৰাৰ কণী 21 দিনলৈকে, হাঁহৰ কণী 28 দিন অৰ্থাৎ 30 দিনলৈকে। এই সময়খিনিত কোনো না কোনো এদিন হয়তো আপোনাৰ কিবা এটা সমস্যাৰ কাৰণে বিজুলী নাথাকিবও পাৰে বা ইনভাৰ্টাৰটো চাৰ্জ নাথাকিবও পাৰে। তেনে সমস্যাৰ কাৰণেও আপোনাৰ মেচিন হয়তো 2-3 ঘণ্টা 4 ঘণ্টা সময় বা কোনো কাৰোবাৰ হয়তো এনে সমস্যাত পৰে যে গোটেই দিনটোৱেই কাৰেণ্ট নাই। তেনে সময়তো বহুতে আমাক জনায় যে কি সমস্যাত হ'ব পাৰে। এই ক্ষেত্ৰত যদি আপোনাৰ মেচিনটো 4-5 ঘণ্টা বন্ধ হৈ আছে, 4-5 ঘণ্টা সময় লাইন নাই, ইনভাৰ্টাৰ নাই, কোনো হাৰিকেনো দিব নোৱাৰিলে, তেনেহ'লে কি মৰি যাব নেকি? কণী মৰি যোৱাৰ এটা ভয় থাকে যদি ইনকিউবেটৰ মেচিনত 35 ডিগ্ৰী চেলচিয়াছৰ তলত আহি যায়, তেনেহ'লে কিছু এটা ভয় থাকে, কিছু কণী মৰি যাব পাৰে। আৰু যদিও কিছু কণী মৰি নাযায়, তেনেহ'লে হয়তো আপোনাৰ কণী হেচিং টাইমটো অলপ বাঢ়ি যাব। কণী মৰি যোৱাৰ কাৰণে যদি আপোনাৰ মেচিনটো গোটেই দিনটোত কাৰেণ্ট নাই, কিবা হাৰিকেনো ইউজ কৰিব নোৱাৰিলে, তেনে অৱস্থাত যদি আপোনাৰ মেচিনটোত তাপমাত্ৰা 27 ডিগ্ৰী চেলচিয়াছ পাৰ হৈ গৈছে, তলত আহি গৈছে, 27 ডিগ্ৰী চেলচিয়াছৰ তলত নামি গৈছে, তেনেহ'লে আপোনাৰ কণীৰ ভ্ৰূণ মৰি যাব পাৰে। 100%ই মৰি যাব পাৰে, কাৰণ 27 ডিগ্ৰীৰ তলত যদি বহু সময় থাকে, তেনেহ'লে আপোনাৰ কণী ভ্ৰূণ মৰি যাব পাৰে। আৰু যদি ধৰি লওক আপোনাৰ এই 30 দিন বা 21 দিনৰ ভিতৰত বাইচান্স কোনো এদিন বা 2 দিন এনেকৈ 4-5 দিনলৈকে যদি আপোনাৰ কাৰেণ্ট গুচি গৈছে, 4-5 দিন যদি তেনেকুৱা হৈছে কিবা কাৰণত, যদি আপোনাৰ মেচিনটো অফ হৈ আছে 2-3 ঘণ্টা 4 ঘণ্টা সময়, তেনেহ'লে চিন্তাৰ ইমান কাৰণ নাই। কাৰণ যদি আপোনাৰ সঘনাই তেনেকুৱা হৈ থাকে, ডেইলি যদি আপোনাৰ মেচিনটো 2 ঘণ্টা 4 ঘণ্টা 3 ঘণ্টা এনেকুৱা যদি অফ হৈ যায় কাৰেণ্টৰ কাৰণে, তাপমাত্ৰা নাপায়, তেনেহ'লে আপোনাৰ কণীৰ বাচি থকাৰ আশংকাটো খুব কম। আৰু যদিও বাচি থাকে, তথাপি কিন্তু আপোনাৰ যদি 35 ডিগ্ৰী চেলচিয়াছৰ তলত নানামে, তেনেহ'লে আপোনাৰ টাইমটো অলপ বাঢ়ি যাব। কিয়নো 35লৈকে হ'লেও আপোনাৰ 35-32 ইমানলৈকে হ'লেও আপোনাৰ হেচিং হৈ যাব, কিন্তু অলপ লেট হ'ব। যিহেতু 21 দিনত ওলাব লাগে, হয়তো আপোনাৰ 22-23-24লৈকে হৈ যাব। এইটো একচুৱেলি শীতকালত কেতিয়াবা হৈ যায় কোনো মেচিনত, যদি মেচিনৰ বিসংগতি থাকে। আৰু যদি আপোনাৰ মেচিনটো যদি লাইন নাথাকে বা ইনভাৰ্টাৰ নাথাকে, তেনে ক্ষেত্ৰতো আপোনাৰ কিছু সময় 2-4 ঘণ্টা সময় ডেইলি যদি বন্ধ হৈ যায়, তেনেহ'লে হয়তো আপোনাৰ কিছু সংখ্যক মৰি যাব আৰু কিছু সংখ্যক আপোনাৰ যিকেইটা বাচি যায় সেইকেইটা হয়তো অলপ লেটলি ওলাব। কিন্তু মৰি যোৱাৰ ভয়টো থাকিব যদি 27 ডিগ্ৰী চেলচিয়াছৰ তলত নামি গৈছে, বহু সময় পৰি আছে তেনেহ'লে হয়তো আপোনাৰ মৰিও যাব পাৰে। আৰু যদি বহু সময় আপোনাৰ 21 দিনৰ ভিতৰত বা এমাহৰ ভিতৰত যদি প্ৰায়ে আপোনাৰ এনেকুৱা হৈ যায়, একদম মেচিন বন্ধ হৈ থাকে, তেনেহ'লে আপোনাৰ মৰি যোৱাৰ চান্সটো খুব বেছি। আৰু টেম্পাৰেচাৰ হাই হ'লে কি হ'ব? টেম্পাৰেচাৰ যদি আপোনাৰ মেচিনত অধিক হৈ যায়, তেনেহ'লে কিমান হ'লে মৰি যাব? আমাৰ টেম্পাৰেচাৰ আমি অধিকতম ইউজ কৰোঁ 37.7 বা 37.9। ইয়াৰ ওপৰত যদি আমাৰ মেচিনত টেম্পাৰেচাৰ 39.5 বা 39ৰ ওপৰত গুচি যায়, 40, 41, 42 তেনেকৈ যদি গুচি যায়, তেনেহ'লে কণী ভ্ৰূণ মৰি যোৱাৰ একদম চান্স আছে, খুব চান্স আছে। কাৰণ 39ৰ ওপৰত টেম্পাৰেচাৰ উঠি গ'লেই আপোনাৰ ভ্ৰূণ মৰি যাব পাৰে, গৰমত, শীতত মৰি যাব পাৰে। আৰু বৰ্তমান হ'ল গ্ৰীষ্মকাল, ৰ'দৰ তাপ খুব বেছি, 32ৰ পৰা 35-6 ডিগ্ৰী চেলচিয়াছ এনেই হৈ যায়। ইয়াৰ ওপৰত আকৌ বন্ধ মেচিনৰ ভিতৰত লাইট আছে। এনে অৱস্থাত যদি আপোনাৰ কৃত্ৰিমভাৱেও যদি আপুনি 39-40 ডিগ্ৰী চেলচিয়াছ উঠাই দিয়ে তাপমাত্ৰা, তেনেহ'লে ভ্ৰূণ অৱশ্যে মৰি যাব। আৰু ভ্ৰূণটো মৰি গ'লে আপোনাৰ পিছত হয়তো কেণ্ডেলিং হোৱাৰ পিছতো ফুটি ওলোৱাৰ আগমুহূৰ্ততো যদি এনেকুৱা মুহূৰ্ত হৈ যায়, আপোনাৰ 39 পাৰ হৈ যায়, তেনেহ'লে আপোনাৰ ভিতৰত পোৱালি জন্ম হ'লেও মৰি যাব, নিশ্চয় মৰি যাব। আৰু এইটো সমস্যা যদি আপোনাৰ অলপ সময়ৰ কাৰণে হৈছে, যদি 1 ঘণ্টাত আপোনাৰ 10-15 মিনিটৰ কাৰণে উঠি গৈছে, এইটো সমস্যা দেখা যায় এই গৰম কালত। কাৰণ 11টাৰ পিছৰ পৰা একদম 2:30-3টালৈকে চাব মেচিন লাইট অফেই হৈ আছে। লাইট অফ থাকিলেও বা হিটাৰ অফ থাকিলেও আপোনাৰ ইনকিউবেটৰত কণ্ট্ৰলাৰত চাব
টেম্পাৰেচাৰ হয়তো 39 40 42 এনেকুৱা হৈ যাব পাৰে কিছুমানৰ তেনেহ'লে আপোনালোকে পাৰিলে মেচিনটো মেৰামতি কৰাব বা বন্ধ ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই সময়ত তাপমাত্ৰাটো পৰ্যাপ্ত থাকেই যেহেতু আপোনালোকে কিছু সময়ৰ কাৰণে বন্ধ ৰাখি দিব 2-1 ঘণ্টাৰ কাৰণে দুপৰীয়া টাইমটোত বন্ধ ৰাখি দিব তথাপি আপোনালোকে বচাব পাৰিব আৰু এনেকৈ যদি আপোনাৰ মাজে সময়ত যদি হৈছে 10 মিনিট 15 মিনিট এনেকুৱা সময়ত যদি 39 হৈছে গৈ তেনেহ'লে চিন্তাৰ ইমান কাৰণ নাই অলপ চলপ হ'লেও এইটো ইমান এটা ক্ষতি নহ'ব যদি অধিক সময়লৈকে 2-4 ঘণ্টা 5 ঘণ্টা সময়লৈকে আপোনাৰ যেনেকৈ ধৰি লওক 11টাৰ পৰা আপোনাৰ মেচিনত 39 ডিগ্ৰী 40 ডিগ্ৰী তাপমাত্ৰা হৈ গ'ল তাৰ একদম 2টা 2:30 লৈকে 3টা লৈকে আপোনাৰ এইটো মাপত আছে লাইটটো অফে হোৱা নাই অনেই হ'ব পৰা নাই তথাপিও আপোনাৰ টেম্পাৰেচাৰ 40 ডিগ্ৰী 39 ডিগ্ৰী সেলসিয়াছ হৈ আছে তেনেহ'লে আপোনাৰ কণী মৰি যাব কণীৰ ভিতৰত ভ্ৰূণ মৰি যাব এইটো পৰা আপোনালোকে সমাধান এটাই হ'ল আপোনালোকে টেম্পাৰেচাৰটো কমাবলৈ চেষ্টা কৰিব পাৰিলে দুপৰীয়া টাইমত মেচিনটো বন্ধই কৰি ৰাখিব আৰু কুলিং ফেন অভাৰ টেম্পাৰেচাৰ এয়াৰ সাৰ্কুলেশনটো আপোনালোকে মেইনটেইন কৰি ৰাখিব টেম্পাৰেচাৰটো আপোনালোকে অধিকতম 37.7 বা 37.9 সেট কৰিব পাৰে আৰু নিম্নতম 36.9 পৰা 37.2 ভিতৰত সেট কৰিব পাৰে হিউমিডিটিটো আপোনালোকে যদি হাঁহৰ কণী বহায় তেনেহ'লে হাঁহৰ কণী 28 দিনত ফুটি ওলায় হাঁহৰ কণীটো আমি 3 ভাগত বিভক্ত কৰিছোঁ হিউমিডিটিটো ধৰি লওক আপুনি 1 পৰা 9 দিনৰ ভিতৰত হিউমিডিটিটো আপোনালোকে 55 পৰা 65 বা 60 ভিতৰত ৰাখিব আৰু 10 পৰা 19 দিনলৈকে আপোনালোকে 65 পৰা 70ৰ ভিতৰত ৰাখিব আৰু 20 দিনৰ পৰা 28 দিন বা 30 দিনলৈকে বাকি দিনসমূহলৈকে ফুটি ওলোৱাৰ 3 দিন আগত 28 দিন এৰা 25 দিনৰ পৰা আপুনি হিউমিডিটিটো আৰু অলপ বঢ়াই দিব পাৰে 25 দিনৰ আগলৈকে হিউমিডিটিটো আপুনি 75 ৰাখিলে যথেষ্ট হ'ব আৰু 25 দিনৰ পিছত ফুটি ওলোৱাৰ আগমুহূৰ্তলৈকে আপুনি হিউমিডিটিটো 80 মান ৰাখিলে হ'ব 80 বা 80ৰ ওপৰত 2-1% হৈছে কোনো কথা নাই কিন্তু 80ৰ ওপৰত যাবলৈ নিদিলে বেছি ভাল এইটো মাপত ৰাখিব ঠিক তেনেকৈ চিকেন যিকোনো মুৰ্গীৰ কাৰণে আপোনালোকে মুৰ্গী যেহেতু 21 দিনত ওলায় এটো আপোনালোকে 7 দিন কৈ 3 খাতে 21 দিন আপোনালোকে ভাগ কৰিব পাৰে প্ৰথম 7 দিন আপোনালোকে 55 পৰা 50ৰ পৰা 55 বা দ্বিতীয় সপ্তাহটো আপোনালোকে 60 65 আৰু তৃতীয় সপ্তাহটো আপোনালোকে 70-75 এনেকৈ কৰি আপুনি যেতিয়া পোৱালিটো ফুটি ওলাব কণীটো ফুটি ওলাব তেতিয়া আপোনালোকে আখি উঠাই দিব পাৰে এনেকৈ মেইনটেইন কৰি যদি ৰাখে তেনেহ'লে আপোনাৰ হিউমিডিটিৰ কোনো সমস্যা নহ'ব আৰু আপোনালোকে হাইগ্ৰোমিটাৰ মাষ্ট বি ইউজ কৰিবই হাইগ্ৰোমিটাৰ নোহোৱাকৈ আপোনালোকে ইনকিউবেটৰত হেচিঙত নিদিব কণী আৰু যি 3 দিন বাকি থাকিব আপোনাৰ 25 হাঁহৰ ক্ষেত্ৰত 25 দিনৰ পৰা 28 দিন বা ফুটি ওলোৱাৰ আগমুহূৰ্তলৈকে এই সময়খিনিত আপোনালোকে হিউমিডিটিটো অলপ বঢ়াই দিব মানে 80%লৈকে কৰিব আৰু সেই অনুপাতে টেম্পাৰেচাৰটো যদি বেছি আছিলে কমসে কম 5 পইণ্ট কমাই দিব যদি আপোনাৰ 37.7 অধিকতম দিয়া আছিলে তেনেহ'লে 37.7 ডিগ্ৰী সেলসিয়াছ দিলে হৈ যাব বা 37.2 দিব পাৰে অলপ মানে কমাই দিব আৰু মুৰ্গীৰ ক্ষেত্ৰতো ঠিক তেনেকৈ উলোৱাৰ সময়ত হিটটো ইমান বেছি এটা নালাগে যেহেতু কণীটো যেতিয়া পোৱালি জন্ম হৈ যাব পোৱালি জন্ম হৈ গ'লে কণীটো এনেই গৰম থাকিব গৰম থকাত আপোনাৰ আৰু যদি বেছি গৰম দি দিয়ে তেনেহ'লে পোৱালিটো এই গৰমত প্ৰেছাৰ হৈ মৰি যাব পাৰে ফুটি ওলাব নোৱাৰি মৰি যাব পাৰে সেই কাৰণে আপোনালোকে খেকৰ সময়খিনিত 3 দিন সময়খিনিত আপোনালোকে টেম্পাৰেচাৰটো কিছু লো কৰিব লাগিব আৰু হিউমিডিটিটো 80 বা 80ৰ পৰা 2-4 মানটো ৰাখিলে হ'ব এই নিয়মত যদি আপোনালোকে কৰে তাহলে নিশ্চয় ভাল ফল পাব ইয়াৰ উপৰিও আৰু কেইবাটা কাৰণত কণী বেয়া হয় যেহেতু আমাৰ ভিডিওটো বহুত দীঘলীয়া হৈ আছে তে আপোনালোকে যদি চাই থাকে তেনেহ'লে হয়তো সমস্যাবোৰ বুজিব পাৰিব আমি অলপ সোনকালে কৰিবলৈ চেষ্টা কৰি আছো মই তাৰ পিছতো আপোনাৰ কণী বেয়া হ'ব পাৰে যদি আপোনাৰ কণী চাব যেন কণীটো মেচিনত দিয়াৰ সময়ত কণীটো কেনেকুৱা কণী দিছে
কণী কিন্তু বিশেষকৈ আপোনালোকে মেচিনত দিয়াৰ সময়ত কণীবিলাক আগতেই টেষ্ট কৰি ল'ব, ৰিজেক্ট কণীবিলাক আগতেই বাছি ল'ব আৰু কণীবিলাক আপোনালোকে সৰু আকাৰৰ কণীবিলাক নিদিব। কণীবিলাক চাব যে যাতে কণীবিলাক সুন্দৰ সাইজৰ আছে, যাতে বেকা তেৰা বেণ্ড এনেকুৱা ধৰণৰ নহয়, একদম গোল নহয়, বেছি ডাঙৰো নহয়, একদম সৰুও নহয়। আৰু কণীবিলাকত আপোনালোকে পাৰিলে কেণ্ডেলিং কৰি চাই ল'ব যে কণীবিলাকত জালি জালি ফুটা ফুটা আছে নেকি, তেনেকুৱা বা ক'লা কোনো দাগ তেনেকুৱা আছে নেকি। তেনেকুৱা থাকিলে এইবিলাক ৰিজেক্ট কৰি দিব। ভাল কণীবিলাক আপোনালোকে চেটাৰত দিব আৰু ভাল কণীবিলাক দিলে আপোনালোকৰ সুস্থ পোৱালি হ'ব। পোৱালিবিলাক খুব বাচি থাকিব, দানা খাদ্য খাব, পোৱালিবিলাকো নমৰিব আৰু যদি মেচিনটো মেইনটেইন কৰে তেনেহ'লে মৰাৰ চান্সটো খুব কম থাকিব, ভ্ৰূণ মৰাৰ চান্সটো নাথাকিব। আৰু কণীটো দিয়াৰ সময়তে কেণ্ডেলিং কৰি চাই ল'ব পাৰে যাতে কণীৰ ভিতৰত যোনটো ভ্ৰূণটো থাকে সেই ভ্ৰূণটোত এটা ছিদ্ৰ আকাৰৰ এটা ক'লা দাগ থাকিব, এইটোৰ পৰা ভ্ৰূণটো সৃষ্টি হ'ব। এই ভ্ৰূণটো আছে নে নাই, যদি আছে তেনেহ'লে এইটো দিব আৰু যদি নাই তেনেহ'লে জানি ল'ব এইটো বাৱা কণী, এইটো নিদিব। ইয়াৰ উপৰি যদি এইটো নকৰে তেনেহ'লে আপোনালোকে দি দিব ভাল ভাল কণীবিলাক চাই হেচিঙত দিব। 7 দিনৰ মূৰত কেণ্ডেলিং কৰি আপোনালোকে ভাল কণীখিনি ৰাখিব পাৰিব। কিন্তু কণী দিয়াৰ সময়ত আপোনালোকে যদি লেতেৰা কণী থাকে, যেহেতু হাঁহে য'তে ত'তে কণী পাৰে আৰু মুৰ্গীয়েও কিছুমানে য'তে ত'তে কণী পাৰে, টাৰ্কিয়ে জংঘলতো কণী পাৰে, এনে অৱস্থাত লেতেৰা কণীবিলাক ধূলি মাকতি আৰু মুৰ্গী হাঁহৰ পায়খানা লগা কণীসমূহ, এনেকুৱা লেতেৰাবোৰ কণীবোৰ আপোনালোকে মেচিন যদি লেতেৰা থাকে তেনেহ'লে এই কণীবোৰ লেতেৰা অৱস্থাতেই নিদিব। কমচে কম কিবা কীটনাশক বা তেনেকুৱা মেডিচিনেৰে আপোনালোকে যদি সেইটো নকৰে তেনেহ'লে আপোনালোকে কমচে কম পানীটো গৰম কৰি কুহুমীয়া গৰম, একদম অতিৰিক্ত নহয়, কুহুমীয়া গৰম পানীৰে আপোনালোকে কণীটো ধুই তাৰপিছত কিছু সময় ৰাখি যেতিয়া পানীটো শুকাব তাৰপিছত আপোনালোকে ইনকিউবেটৰ মেচিনত দিব। কণী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে কয় কণী সংৰক্ষণ আপোনালোকে ফ্ৰিজতো সংৰক্ষণ কৰি ৰাখিব পাৰে। ফ্ৰিজত বহু দিনলৈকে কণী ৰাখে যদি তেনেহ'লে বহু নিয়ম থাকে, সেইটো আমি নেক্সট ভিডিঅ'ত আমি জনাই দিম। ফ্ৰিজত আপোনালোকে কেনেকৈ ৰাখিব, কিমান ডিগ্ৰীত ফাৰেনহাইটত আপোনালোকে ৰাখিব। ইয়াৰ উপৰিও কণী বেয়া হোৱাৰ কাৰণ হয় টাৰ্নিং কৰাৰ কাৰণে, যেনেকৈ ইনকিউবেটৰ ট্ৰেত আমি কণী ৰাখোঁ, যদি অট'মেটিক মেচিন হয় তেনেহ'লেতো এইটো প্ৰব্লেম নাই। যদি মেনুৱেল মেচিন হয় তেনেহ'লে আমি হয়তো টাৰ্ণ কৰাৰ সময়ত এইটো অলপ লাহে ধীৰে টাৰ্ণ কৰিব লাগে, যাতে খৰধৰকৈ বা খুব জোৰে টাৰ্ণ কৰিলেও কণীৰ ভ্ৰূণ ছিঙি যাব পাৰে, সেইকাৰণেতো কণীৰ ভিতৰত ভ্ৰূণ মৰি যাব পাৰে। ইয়াৰ উপৰিও কণীবিলাক যেতিয়া আপোনালোকে কণী পৰি থকা ঠাইৰ পৰা সংগ্ৰহ কৰিব বা মুৰ্গীয়ে হাঁহে কণী পাৰিছে সেই কণী উঠাব, তেতিয়াও যাতে কণীবিলাক খুব জোৰে বা কণীবিলাক খুব লৰচৰ নকৰাকৈ আপোনালোকে উঠাই আনিব। খুব লৰচৰ কৰিলেও কণীবিলাক আপোনাৰ কণীৰ ভিতৰত যোন জলীয় পদাৰ্থ থাকে, তাত ভ্ৰূণ থাকে, ক্ষীৰা উপক্ষীৰা থাকে, সেই ক্ষীৰা উপক্ষীৰা যাতে ছিঙি যাব নোৱাৰে। ছিঙি গ'লে আপোনাৰ সেইটো ভ্ৰূণ বাচি নাথাকে আৰু ভ্ৰূণ আহিলেও আপোনাৰ বেছি সময় বাচি নাথাকে, হয়তো আধা সময়ত মৰি যাব, শৰীৰ গঠন হোৱাৰ আগতে মৰি যাব পাৰে। আৰু টাৰ্নিঙৰ সময়তো আপোনালোকে এই সতৰ্কতাটো অৱলম্বন কৰিব যাতে টাৰ্নিং কৰাৰ সময়ত আপোনালোকৰ কণীবোৰ বেছি জোৰছে টাৰ্ণ হোৱা নাই, যাতে একদম স্মুথলি লাহে ধীৰে টাৰ্ণ হৈছে। এইটো কাৰণতো কণীৰ ভ্ৰূণ নষ্ট হৈ যাব পাৰে। আমাৰ লাষ্টত আৰু এটা সমস্যা কৈ দিওঁ, আমাৰ হেচিঙৰ কাৰণে কিন্তু আমি খুব সহজ পদ্ধতিৰে কম খৰচত আমি সবেই বিচাৰোঁ। কোনোবা মেচিন কিনিলেও অৰ্ডাৰ কৰিলেও বিচাৰে যে কম খৰচত মেচিন পাব বিচাৰে আৰু কম খৰচতে ব্যৱসায় চলাব বিচাৰে। কিন্তু হেচিং কৰাৰ ডাঙৰ এটা বহুত নিয়ম আছে। পোৱালি যেনেকৈ ইনকিউবেটৰত পোৱালি মৰি যোৱাৰো বহুত কাৰণ থাকে, বহু কাৰণত পোৱালি মৰি যায়। তেনেকৈ এইটো এটা কাৰণ আপোনাৰ ইনকিউবেটাৰ কিন্তু আচলতে আমাৰ যোনটো যেতিয়া আমি প্ৰথম বহাম ইনকিউবেটৰত কণী, সেইটো কিন্তু আমাৰ চেটাৰ হয়। এই চেটাৰত আমি ৰাখি তাৰপিছত 21 দিনৰ আগতে 3 দিন থকাতে 18 দিনতে আমি কণীবিলাক একচুৱেলি বেলেগ এটা মেচিনত ট্ৰান্সফাৰ দিব লাগে। বেলেগ এটা মেচিনত এই হেচিঙত দিব লাগে, সেইটো হ'ল হেচিঙত দিব লাগে, যাতে কণীবিলাক আপোনাৰ ৰেষ্ট
থাকে ৰেষ্টত থাকে কণীবিলাক কষ্ট নাপায় আৰু পোৱালিবিলাক ফুটি ওলাব পাৰে কিন্তু আমি দেখা যায় যে সৰু হওক ডাঙৰ হওক আমি কম খৰচত মেচিন এটাকে কিনো আৰু এইটোৰ ভিতৰতে আমি হয়তো ছেটাৰ হেচাৰ একলগতে কৰি দিওঁ আৰু কিছুমানে হয়তো এনেকুৱাও কৰে যে কণী আপোনালোকে ঘৰত মুৰ্গী হাঁহে কণী পাৰিছে অনবৰত দি আছে 2 দিন 4 দিন বা সপ্তাহে সপ্তাহে কণী দি আছে এনে ক্ষেত্ৰত কিন্তু হিউমিডিটিটো মেইনটেইন কৰা খুব মুশকিল হৈ যায় খুব কষ্টকৰ হৈ যায় আৰু এই হিউমিডিটি টেম্পাৰেচাৰ মেইনটেইন কৰাৰ কাৰণেতো বহুত কণী নষ্ট হৈ যায় ভ্ৰূণ নষ্ট হৈ যায় পোৱালি ফুটি ওলোৱাৰ আগতে মৰি যায় তে বন্ধুসকল আমি ইমান সময় যে কণীৰ ভিতৰত পোৱালি মৰি যায় কিয় ভ্ৰূণ কিয় মৰি যায় এই সন্দৰ্ভত আলোচনা কৰিলোঁ কথা পাতিলোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব আমাৰ যিখিনি ক'লোঁ এইখিনি আমাৰ ব্যক্তিগত আমি যিখিনি পাই আহিছোঁ সমস্যা ঘাট প্ৰতিঘাতসমূহ যিসমূহ সমস্যাসমূহ পাই আহিছোঁ এই সমাধান কৰিবলৈ চেষ্টা কৰোঁ আৰু সেইসমূহ আপোনালোকেও যেতিয়া প্ৰশ্ন কৰে খুদে আমি উত্তৰ দিবলৈ চেষ্টা কৰোঁ আৰু এই কথাখিনি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰিছোঁ আপোনালোকে কেনে লাগিল ভিডিঅ'টো চাই আমালৈ জনাব কমেণ্ট আৰু কমেণ্টৰ মাধ্যমেৰে জনাব আমাৰ চেনেলটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি সাবস্ক্ৰাইব কৰে তেনেহলে পৰৱৰ্তী আমাৰ ভিডিঅ'সমূহ হয়তো আপোনালোকে পাই থাকিব আৰু কদৰ শেষত আজি আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু ইয়ালৈকে আমি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ চাই থাকিব আমাৰ এগ্ৰো প্ৰজেক্ট